আপুনি যদি ১ কোটি টকাৰ বীমা বা ইঞ্চুৰেঞ্চ ল'ব বিচাৰে আৰু মই যদি কওঁ যে এটা প্লেনত প্ৰতি মাহে ৮০০ টকা প্ৰিমিয়াম দিলেই হ'ব, কিন্তু অন্য এটা প্লেনত প্ৰতি মাহে ৫,০০০ টকা প্ৰিমিয়াম দিব লাগিব, য'ত আপুনি সঞ্চয় কৰাৰো সুবিধা পাব, তেতিয়া আপুনি কোনটো ল'ব? কম প্ৰিমিয়ামৰ নে সঞ্চয়ৰ লাভ? এই খেলিমেলিটোৰ ফলতে বেছিভাগ মানুহে ভুল সিদ্ধান্ত লয়। আজিৰ এই ভিডিঅ'টোত আমি এটা খুবেই গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিম। টাৰ্ম ইঞ্চুৰেঞ্চ প্লেন আৰু এণ্ড'মেণ্ট ইঞ্চুৰেঞ্চ প্লেনৰ মাজৰ পাৰ্থক্য। নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম আমাৰ ইউটিউব চেনেল অসম ইউথ একাডেমীলৈ। ধৰি লওঁ আপোনাৰ বয়স ২৮ বছৰ, আপোনাৰ ফেমিলি আছে, মাহিলী আয় আছে আৰু আপুনি ভাবে মই ইঞ্চুৰেঞ্চ ল'ম। এতিয়া প্ৰশ্নটো হ'ল, কোনটো প্লেন ল'ম? টাৰ্ম ইঞ্চুৰেঞ্চ নে এণ্ড'মেণ্ট প্লেন? প্ৰথমে সহজভাৱে বুজোৱা হওক, টাৰ্ম ইঞ্চুৰেঞ্চ মানে কি? টাৰ্ম ইঞ্চুৰেঞ্চ হৈছে এটা সুৰক্ষা আঁচনি বা প্ৰটেকশ্যন প্লেন। ইয়াৰ মূল কাম হৈছে আপোনাৰ অনুপস্থিতিত আপোনাৰ ফেমিলিক ফিনেন্সিয়েলি প্ৰটেক্ট কৰা। এই প্লেনত আপুনি বছৰি খুব কম প্ৰিমিয়াম দি ১ কোটি টকাৰ প্লেন ল'ব পাৰে। অৰ্থাৎ যদি আপোনাৰ কিবা অঘটন হয়, তেন্তে আপোনাৰ ফেমিলিক ইঞ্চুৰেঞ্চ কোম্পানীয়ে ১ কোটি টকা দিব। কিন্তু এটা কথা মনত ৰাখক, টাৰ্ম ইঞ্চুৰেঞ্চত মেচিউৰিটি বেনিফিটছ নাথাকে। অৰ্থাৎ যদি পলিচি সময়কাল শেষ হয় আৰু কোনো ক্লেইম নহয়, তেন্তে ইঞ্চুৰেঞ্চ কোম্পানীয়ে আপোনাক টকা ঘূৰাই নিদিয়ে। ইয়াৰ উদ্দেশ্য সুৰক্ষা সুনিশ্চিত কৰাহে, সঞ্চয় নহয়। এতিয়া আহোঁ এণ্ড'মেণ্ট প্লেনলৈ। এণ্ড'মেণ্ট প্লেন হৈছে ইঞ্চুৰেঞ্চ আৰু সঞ্চয়ৰ সংমিশ্ৰণ। ইয়াত প্ৰিমিয়াম তুলনামূলকভাৱে বেছি হয়, কিন্তু পলিচি সময়কাল শেষ হ'লে যদি ক্লেইম নহয়, তেন্তে মেচিউৰিটিৰ সময়ত টকা পোৱা যায়। মানে এফালে ইঞ্চুৰেঞ্চৰ সুৰক্ষা আৰু লগতে কিছু সঞ্চয়। এক কথাত শুনিলে এণ্ড'মেণ্ট প্লেন আকৰ্ষণীয় যেন লাগিব পাৰে, কিন্তু বাস্তৱটো অলপ চিন্তা কৰি চাবলগীয়া। এণ্ড'মেণ্ট প্লেনত আপুনি যিমান প্ৰিমিয়াম দিয়ে তাৰ তুলনাত কভাৰেজ সাধাৰণতে কম হয়। অৰ্থাৎ অধিক টকা দি কম সুৰক্ষা পোৱা হয়। আনহাতে টাৰ্ম প্লেনত অতি কম প্ৰিমিয়াম দি বহুত বেছি সুৰক্ষা পোৱা যায়। আহক এটা সহজ উদাহৰণৰ জৰিয়তে কথাটো বুজি লওঁ। দুজন বন্ধু আছে, ৰাহুল আৰু বিকাশ। দুয়োজনৰে বয়স ২৫ বছৰ। মাহিলী উপাৰ্জন সমান আৰু দুয়োজনৰ লক্ষ্য একেই, নিজৰ ফেমিলিক আৰ্থিক সুৰক্ষা প্ৰদান কৰা। ৰাহুলে টাৰ্ম প্লেন ল'লে। তেওঁ মাহে ১,০০০ টকা প্ৰিমিয়াম দি ফেমিলিৰ বাবে ১ কোটি টকাৰ কভাৰেজ ৰাখিলে আৰু বাকী টকা SIP কৰি মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে। এতিয়া ৰাহুলৰ ইঞ্চুৰেঞ্চৰ সুৰক্ষাও আছে আৰু তেওঁৰ ইনভেষ্টমেণ্ট পৃথকে কম্পাউণ্ডিং বা চক্ৰবৃদ্ধি হাৰত বাঢ়িছে। আনহাতে বিকাশে এণ্ড'মেণ্ট প্লেন ল'লে। তেওঁ মাহে ৫,০০০ টকা প্ৰিমিয়াম দিলে, কিন্তু কভাৰেজ ২৫ লাখ পালে। পলিচি সময়সীমা শেষ হ'লে বিকাশে মেচিউৰিটিৰ টকা পাব যদিও সেই টকা মিউচুৱেল ফাণ্ডৰ পৰা পোৱা টকাতকৈ বহু পৰিমাণে কম হ'ব। মানে ইঞ্চুৰেঞ্চ আৰু ইনভেষ্টমেণ্ট একেলগে মিক্স হৈ যোৱাৰ বাবে টকাৰ বৃদ্ধি কমি গ'ল। ইঞ্চুৰেঞ্চৰ কাম হৈছে আৰ্থিক সুৰক্ষা প্ৰদান কৰা আৰু ইনভেষ্টমেণ্টৰ কাম হৈছে টকা বৃদ্ধি কৰা। এতিয়া মূল প্ৰশ্নটো হ'ল, কোনটো প্লেন আপোনাৰ বাবে বেছি উপকাৰী? যদি আপোনাৰ প্ৰায়ৰিটি বা অগ্ৰাধিকাৰ হয় ফেমিলিৰ আৰ্থিক সুৰক্ষা, কম প্ৰিমিয়াম, বেছি কভাৰেজ, আৰু যদি আপোনাৰ সঞ্চয় কৰাৰ বাবে প্ৰয়োজনীয় অনুশাসন আছে, তেন্তে টাৰ্ম ইঞ্চুৰেঞ্চ আপোনাৰ বাবে অধিক উপযোগী। কিন্তু যদি আপোনাৰ প্ৰায়ৰিটি হয় বাধ্যতামূলক ছেভিংছ, ইঞ্চুৰেঞ্চৰ সৈতে মেচিউৰিটি ধন প্ৰাপ্তি, আৰু যদি আপোনাৰ সঞ্চয় কৰাৰ বাবে প্ৰয়োজনীয় অনুশাসন নাই, তেন্তে এণ্ড'মেণ্ট প্লেনৰ কথা চিন্তা কৰিব পাৰে। পৰিয়ালৰ উপাৰ্জনকাৰী হিচাপে আপোনাৰ লক্ষ্য হ'ব লাগে প্ৰথমে পৰিয়ালৰ আৰ্থিক সুৰক্ষা নিশ্চিত কৰা আৰু তাৰ পিছত ধনৰ বৃদ্ধি কৰা। এটা মূল নিয়ম জানি লওক, আৰ্থিক সুৰক্ষাৰ কাৰণে টাৰ্ম ইঞ্চুৰেঞ্চ লওক,
সঞ্চয়ৰ কাৰণে পৃথকে মিউচুৱেল ফাণ্ড বা তেনে কোনো প্লেন ব্যৱহাৰ কৰক। এই কথাখিনি বুজিলে আপুনি ইঞ্চুৰেঞ্চৰ লগত জড়িত বহুখিনি খেলিমেলি এৰাই চলিব পাৰিব। যদি আপোনাৰ নিজৰ বয়স, ইনকম, ফেমিলি চিটুৱেশ্যন আৰু ফিনেন্সিয়েল গ'ল অনুসৰি কি প্লেন উপযুক্ত হ'ব পাৰে বুজিব বিচাৰে, তেন্তে তলত কমেণ্ট কৰি জনাব। আমি পৰৱৰ্তী ভিডিঅ'ত ব্যৱহাৰিক উদাহৰণৰ জৰিয়তে বুজাই দিম। শেষত এটা কথা মনত ৰাখিব, যিকোনো ইনভেষ্টমেণ্ট কৰাৰ আগতে হেল্থ ইঞ্চুৰেঞ্চ আৰু লাইফ ইঞ্চুৰেঞ্চ লওক। নিজৰ লগতে পৰিয়ালৰ আৰ্থিক সুৰক্ষা সুনিশ্চিত কৰক। অন্যথা যিকোনো এটা দুৰ্ঘটনা বা বেমাৰ আজাৰে নিমিষতে আপোনাৰ ইনভেষ্টমেণ্ট আৰু ছেভিংছ শেষ কৰি দিব পাৰে। ভিডিঅ'টো ভাল লাগিলে অসম ইউথ একাডেমী চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনাৰ 1 মিনিটৰ সময়ে অন্য কোনো মানুহৰ জীৱনো সলনি কৰি দিব পাৰে। আপোনাৰ এই বিষয়ে কিবা প্ৰশ্ন থাকিলে বা আন কোনো বিষয়ত জানিবলগীয়া থাকিলে তলত কমেণ্ট কৰক। শীঘ্ৰেই আকৌ এটা নতুন ভিডিঅ' লৈ আমি আপোনাৰ ওচৰ চাপিম। ধন্যবাদ। নিজে শিকোঁ, আনকো শিকাওঁ।